আমি আলোচনা কৰিম এটা দৰকাৰী একাউন্টিং কনসেপ্টৰ ওপৰত হেতু হৈছে দ্য মানি মেজাৰমেন্ট কনসেপ্ট যাক আমি অসমীয়াত কম যে মুদ্ৰা পৰিমাপক ধাৰণা এই নীতি অনুসৰি এই ধাৰণা অনুসৰি আমাক কোৱা হৈছে যে যেতিয়া আমি একাউন্টস প্ৰস্তুত কৰিম বিত্তীয় প্ৰতিবেদনসমূহ প্ৰস্তুত কৰিম সেইবিলাক লেনদেন আমি লিপিবদ্ধ কৰিম যিবিলাক লেনদেন মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰিব পাৰি অৰ্থাৎ একাউন্টছত সেইবিলাক লেনদেনৰ সেই স্থান আছে যিবিলাক লেনদেনৰ এক বিশেষ মূল্য আছে যাক আমি মূল্যৰ মাধ্যমত প্ৰকাশ কৰিব পাৰো হেয়া যিকোনো প্ৰকাৰ লেনদেনেই নহওক কিয় হয়তো ইনকাম হওক হয়তো এক্সপেন্সেস হওক পেইড বা পেয়েবল হ'ব পাৰে ইনকাম ৰিসিভ বা ৰিসিভেবল হ'ব পাৰে প্ৰফিট বা লস আমি বিক্ৰী কৰাও হ'ব পাৰে ক্ৰয় কৰাও হ'ব পাৰে যিকোনো ধৰণৰ লেনদেন যি ব্যৱসায়ত আমাৰ সংঘটিত হয় তাৰ এটা নিৰ্দিষ্ট পৰিমাণ থাকিব লাগিব আৰু সেই পৰিমাণ আমি ধনৰ মাধ্যমত প্ৰকাশ কৰিব পৰা বিধৰ হ'ব লাগিব তেতিয়াহে সেই পাৰ্টিকুলাৰ লেনদেনটো সেই পাৰ্টিকুলাৰ আইটেমটো আমি একাউন্টছত লিপিবদ্ধ কৰিম তাক জুখাৰ মানদণ্ডটো কিন্তু মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰা হ'ব লাগিব কিছুমান লেনদেনৰ ক্ষেত্ৰত তাৰ জুখা মাধ্যমটো হয়তো বেলেগ কিছুমান আমাৰ মানদণ্ড থাকিব পাৰে কিন্তু তাক আমি একাউন্টছত গণ্য নকৰো সো আমি ইয়াত এটা কথা ক'ব পাৰো এই ধাৰণা অনুসৰি এটা কথা আমাৰ স্পষ্ট যে প্ৰকৃততে একাউন্টস নিৰ্ভৰ কৰে সংখ্যাগত মানদণ্ডৰ ওপৰত গুণগত মানদণ্ডৰ ওপৰত নহয় quantitative aspect not qualitative aspect সংখ্যাগত মানে যাৰ এক নিৰ্দিষ্ট সংখ্যাৰ মই যদি কৈছো আজি টুকুৰা মাটি হে মাটি টুকুৰাৰ দাম কিমান হে আমি একাউন্টছত লিখিবলৈ তাৰ দামটো থাকিব লাগিব এক সঠিক মুদ্ৰা মাধ্যমত প্ৰকাশ কৰিব পৰা বিধৰ আইটেম হলেহে আমি তাক একাউন্টছত লিখিম সেই পাৰ্টিকুলাৰ আইটেমটো যিমানেই প্ৰয়োজনীয় নহওক কিয় যদি তাক মুদ্ৰা মাধ্যমত প্ৰকাশ কৰিব নোৱাৰি বা অসুবিধা হয় তেতিয়া হলে আমি তাক একাউন্টছত লিখিব নোৱাৰো তাৰ উপৰিঞ্চি আমি আৰু এটা কথা মনত ৰাখিম যে আমি যেতিয়া একাউন্টস প্ৰস্তুত কৰিম ধৰি লোৱা হওক এটা ভাৰতীয় কোম্পানীয়ে তাৰ একাউন্টস প্ৰস্তুত কৰিছে এটা ভাৰতীয় কোম্পানীয়ে কোনটো মুদ্ৰাৰ মাধ্যমত লিখিব দেশীয় মুদ্ৰাৰ মাধ্যমত অৰ্থাৎ টকাৰ মাধ্যমত ৰুপিজৰ মাধ্যমত হে একেটা বস্তু কিন্তু চীন দেশত নহব বা জাপানত নহব তাত কিন্তু তেওঁলোকে নিজ দেশৰ মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰিব আৰু আমি যদি চাওঁ যে এমএলসি মাল্টিনেশনাল কৰ্পোৰেচন যিবিলাক ব্যৱসায়িক বা কোম্পানী ব্যৱসায় কাৰ্যকলাপ সমগ্ৰ পৃথিৱীতে বিয়পি থাকে বা বিভিন্ন দেশত বিয়পি থাকে সেইবিলাক কোম্পানীয়ে নিজৰ একাউন্টস প্ৰস্তুত কৰিব আমাৰ ইউএছ ডলাৰ মাধ্যমত কিয় যে ইউএছ ডলাৰক আমি প্ৰকৃততে এটা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা মাধ্যম হিচাপে গণ্য কৰা হয় সো ইয়াৰ পৰা এটা কথা স্পষ্ট যে প্ৰত্যেকটো লেনদেন যি বিজনেছত সংঘটিত হৈছে একাউন্টছত স্থান পাবলৈ হলে তাৰ এক নিৰ্দিষ্ট মূল্য বা পৰিমাণ থাকিব লাগিব তেতিয়াহে তাক একাউন্টছত লিখা হ'ব আৰু এইটো কথা আমাক কোনে নিৰ্দিষ্ট কৰি দিছে যে মুদ্ৰা পৰিমাপক ধাৰণাই মানি মেজাৰমেন্ট কনসেপ্টে আমাক এইটো ধাৰণাই দিছে যিটো ধাৰণা আমি একাউন্টস প্ৰস্তুত কৰোতে সকলোৱে আমি ফলো কৰিম